মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম ক্লাছ 9 মেথ চেপ্টাৰ নাম্বাৰ 1 সংখ্যা প্ৰণালী। তো ষ্টুডেণ্টছ এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত আমি অনুসলনি 1.1 সকলোবোৰ অংক কৰিছোঁ, 1.2 সকলোবোৰ অংক কৰিছোঁ আৰু এইটো অনুসলনিৰ কুৱেশ্যন নাম্বাৰ 1টো আমি সমাধান কৰি দিছোঁ। আজি আমি তোমালোকক কুৱেশ্যন নাম্বাৰ 2টো সমাধান কৰি দিম। কুৱেশ্যন নাম্বাৰ 2ত কি কৈ চোৱা, তোমালোকে জানা যে 1/7 আমি কিমান জানো? 0.142857 বাৰ আছে। তাৰ মানে কি এই সংখ্যাটো ৰিপিট হৈ আছে। কিমান? 14287 এই সংখ্যাটো ৰিপিট হৈ আছে। এগুলিয়ে হৰণ নকৰাকৈ 2/7 কিমান হ'ব এইটো উলিয়াব লাগে। 3/7 কিমান হ'ব এইটো উলিয়াব লাগে। 4/7 কিমান হ'ব এইটো উলিয়াব লাগে। 5/7 কিমান হ'ব এইটো উলিয়াব লাগে। আৰু 6/7ৰ দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে? যদি পাৰিবা কেনেকৈ, সেইটো আমাক উলিয়াব কৈছে। কি কৈছে? ইংগিত কি দি আছে? 1/7ৰ মান উলিয়াওঁতে পুৱা ভাগ শেষবোৰ লক্ষ্য কৰা। পুৱা ভাগ শেষবোৰ আমাক কি লক্ষ্য কৰিব কৈছে। তো চোৱা ষ্টুডেণ্ট, এটা তোমালোকক সহজ নিয়মত এইটো সমাধান কৰি দিম। চোৱা, তো ষ্টুডেণ্ট আমি লিখি লৈছোঁ। এইটো আমাক দিয়া আছে 1/7 কিমান দিয়া আছে? 0.142857 এইটো আমাক দি আছে। ইয়াৰ পৰা আমাক কি উলিয়াব লাগে? দ্বিগুণীয় হৰণ নকৰাকৈ এই মানবোৰ উলিয়াব লাগে। তাৰপিছত চাবা ষ্টুডেণ্ট, আমি 2/7 আমি কিমান লিখিব পাৰোঁ? 2 × 1/7 লিখিব পাৰোঁ। চোৱা, আমি 2 × 1/7 মান আমি কিমান জানো? এইটো মান জানো, ইয়াত বহাই দিম 0.142857 এইটো বাৰ আছে, বাৰ দিয়া। এতিয়া আমি কি কৰিম? 2ৰে গোটেইখিনি পূৰণ কৰি দিম। যিটো ওলাব সেইটো কি হ'ব? 2/7ৰ মান। তো চোৱা ষ্টুডেণ্ট, আমি এইটো পূৰণ কৰি দিম। 7 2 যা কিমান হ'ব? 14 আৰু 4 হাতত থাকিল 1। 5 2 যা 10 আৰু 1 কিমান হ'ব? 11 হাতত থাকিল 1। 8 2 যা 16 আৰু 1 কিমান হ'ব? 17 হাতত থাকিল 1। 2 2 যা 4 আৰু হাতত কিমান আছে? 1, তেনেহ'লে কিমান হ'ব? 5। 4 2 যা কিমান হ'ব? 8 হাতত নাই। 1 2 যা কিমান হ'ব? 2 হাতত নাই। এইটো কি হ'ব? দশমিক। আৰু 0ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 0ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 0 হ'ব। এই গোটেইখিনিৰ ওপৰত বাৰ আছে, ইয়াতো তুমি বাদ দি দিয়া। এটি হ'ব কি আমাৰ এনসাৰ? 2/7ৰ মান আমি কিমান পাইছোঁ? এইটো পাইছোঁ। সেম আমি 3/7 উলিয়াম। 3 × 1/7। চোৱা, 3 × 1/7 মানে আমি কি জানো? 0.142857 বাদ দিয়া। এইখিনি নহ'ব ষ্টুডেণ্টছ, চৰি ষ্টুডেণ্টছ, 1ৰ পৰা হ'ব। এতিয়া তোমালোকে পূৰণ কৰি দিয়া। 7 3 যা 21, 1 বহিব, হাতত থাকি 2। 5 3 যা 15 আৰু হাতত কিমান আছে? 2 কিমান হ'ব? 17 হাতত থাকিল 1। 8 3 যা 24 আৰু 1 কিমান হ'ব? 25 হাতত থাকিল কি? 2। 2 3 যা 6 আৰু 2 কিমান হ'ব? 8 হাতত নাথাকে। 4 3 যা কিমান হ'ব? 12 আৰু 2 হাতত থাকিল 1। 3 1 যা 3 আৰু হাতত কিমান আছে? 1, তেনেহ'লে কিমান হ'ব? 4। দশমিকটো বহাই দিয়া। 0ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব? 0 হ'ব। ইয়াৰ ওপৰত তোমালোকে বাৰ দিয়া। এইটো কিহৰ মান হ'ব? 3/7ৰ মান হ'ব। এতিয়া আমি 4/7ৰ মান উলিয়াম। এনেকৈ ডাইৰেক্ট 4 × 1/7 লিখি দিবা। 1/7 আমি 1/7ৰ মান কিমান জানো? এইটো বহাই দিম 0.142857 এইটো আমি জানো। পূৰণ কৰি দিয়া। 7 4 যা 28 और 8 হাতত থাকিল 2। 5 4 যা 20 আৰু 2 কিমান হ'ব? 22 হাতত থাকিল 2। 8 4 যা 32 আৰু 2 কিমান হ'ব? 34 হাতত থাকিল 3। হাতত কিমান থাকিল? 3। 2 4 যা 8 আৰু 3 কিমান হ'ব? 11 হাতত থাকিল 1। 4 4 যা 16 আৰু 1 কিমান হ'ব? 17 হাতত থাকিল 1। 1 4 যা 4 হাতত কিমান আছে? 1, তেনেহ'লে কিমান হ'ব? 5। দশমিকটো বহাই দিয়া। 0 4 যা 0, তেনেহ'লে এনসাৰটো কিমান ওলাব? 4/7 কিমান ওলাব? 57148 এইটো ওলাব। 5/7 উলিয়াম। এইটো আমি এনেকৈ লিখি পাৰোঁ 5 × 1/7। 5 × 0.142857 তো আমি 5ৰ লগত পূৰণ কৰি দিম। চোৱা, 7 5 যা 35 আৰু 5 হাতত থাকিল 3। 5 5 যা 25, 3 কিমান হ'ব? 28 হাতত থাকিল 2। 8 5 যা 40 আৰু 2 কিমান হ'ব? 42 হাতত থাকিল 4।
2 5 যা 10 আৰু 4 কিমান হ'ব 14 হাতত থাকিল 1 হাতত কিমান থাকিল 1 4 5 যা 20 আৰু 1 কিমান হ'ব 21 হাতত থাকিল কিমান 2 হাতত কিমান থাকিল 2 1 5 যা 5 আৰু 2 কিমান হ'ব 7 তাৰপিছত দশমিকটো বহাই দিয়া তাৰপিছত 0 5 যা 0 এটো তোমালোকে বাদ দি দিবা তেনেহলে 5 ডিভাইডেড 7 এর মান কিমান হ'ব 7 1 4 2 8 5 এটি পাইছা এতিয়া আমি লাস্ট উলিয়াম কিমান 6 ডিভাইড বাই 7 টো উলিয়াম এটা আমি এনেকৈ লিখিম 6 into 1 ডিভাইড বাই 7 6 into 1 ডিভাইড বাই 7 মানে আমি কিমান জানো 0.14285 পূরণ করে দিয়া 7 6 যা 42 2 হাতে থাকিল 4 কিমান থাকিল 4 5 6 যা 30 আৰু 4 কিমান হ'ব 34 হাতে থাকিল 3 8 6 যা 48 আৰু 3 কিমান হ'ব 51 হাতে থাকিল 5 তাৰপিছত কিমান হ'ব 2 6 যা 12 আৰু 5 কিমান হ'ব 17 হাতে থাকিল 1 4 6 যা 24 আৰু 1 কিমান হ'ব 25 হাতে থাকিল 2 হাতত কিমান থাকিল 2 হাতত কিমান থাকিল 2 তাৰপিছত কিমান হ'ব 1 6 যা 6 আৰু 2 কিমান হ'ব 8 বহাই দিয়া দশমিকটো বহাই দিয়া 0 6 যা 0 তাৰপিছত তোমালোকে কি কৰিবা এইটো বাৰ লিখি দিবা তেনেহলে 6 ডিভাইড বাই 7 এর মানটো আমি কিমান পাইছো 80 পাইছো তো স্টুডেন্ট তোমালোকে এনেকৈ উলিয়াবা এনেকৈ উলালে হৈ যাব এনেকৈ উলালে তোমালোকে ফুল মার্ক পাবা তো স্টুডেন্ট যালৈকে কৰিব লগা আছে স্টুডেন্ট যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ স্টুডেন্টস